এইটো দেখিছে ৰহা চাৰিআলি, এইফালে পশ্চিমত যায় গুৱাহাটী, আৰু এইফালে পূবত যাব নগাঁও, আৰু সেইফালে দক্ষিণেদি যায় চাপৰমুখ। আৰু মই এতিয়া গৈ আছোঁ এইফালে উত্তৰেদি গৈ আছোঁ বাৰভুজিয়াত চলি আছে তিৱা জনজাতীয় অধিৱেশন। আৰু মই তাত গৈ আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ভিডিঅ' ইমেক্সৰ লোকসকলক স্বাগতম জনাই মই আপোনালোকে আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। A few moments later. ফাইনেলি পাই গ'লোহি। ভাওনা চলি আছে, চাই থাকিব। দেখিছে দেখিছে এইফালে প্ৰগ্ৰাম চলি আছে, ঢিলিকি দিলাও। মানুহ বহুত ভিৰ হৈ আছে, আৰু এবাৰত এই চাংঘৰত 5জনকেহে উঠিব দিছে। আমি 5জন উঠিলোঁ, আমি পাঁচজন নামি যোৱাৰ পিছত আৰু 5জন উঠিবহি। একেলগে বহুত মানুহ উঠিব দিয়া নাই, কাৰণ চাংঘৰটো অনিষ্ট হ'ব পাৰে বা এতিয়া সেইকাৰণে বহুত কমিটিৰ ৰিক্সৰ কথা আছে। 5জনহে উঠিব দিয়ে। দেখালে একদম ওপৰৰ পৰা মই পুৰা আপোনালোকক গোটেইখন দেখাই দি আছোঁ, গোটেই ফিল্ডখন দেখাই দি আছোঁ, চাই লওক। ওপৰৰ পৰা নামি গৈ আছোঁ, আৰু এইটো হৈছে চাংঘৰৰ নিচিনাই এটা সৰুকৈ ঘৰ, নামটো হৈছে চামাদি। তাৰ লগতে লাগি আছে এইটো বৰঘৰ ভিতৰত। আহক সোমাই যাওঁ, আহক বৰঘৰ ভিতৰতনো কি কি আছে চাওঁ আহক। আৰু ইয়াত দেখিছে বাঁহ আৰু খেৰেৰে নিৰ্মিত এটা সুন্দৰ ঘৰ, এটা চহা জীৱনৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। বৰঘৰ পিছফালে আছে এইটো মুৰ্গীৰ গঁৰাল।
ধুনীয়া আউট কৰিছে আৰু চাই থাকক ভিডিঅ' ৰাখিবি নেকি আজি ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ যিসকলে চাই আছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰো বাই